নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আমি গ্ৰামাৰৰ এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰু ইয়াত আমি অনলি বেছিক গ্ৰামাৰখিনিহে ডিছকাছ কৰিম। যাৰ গ্ৰামাৰৰ অলপো নলেজ নাই তেওঁলোকৰ কাৰণে এইটো চিৰিজটো আমি ষ্টাৰ্ট কৰিছোঁ। চ' আমি টেন্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইয়াত আমি একো ইয়াত কি হৈছে একদম ইজি তৰিকাত বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে। চ' টেন্স মানে হৈছে কি হৈছে কাল। আমি কি ভিডিঅ'টো চাই থাকিলে আমি চব বুজি পাই যাম, ঠিক আছে। টেন্স আপোনাৰ কিমান প্ৰকাৰৰ থাকে? 3 প্ৰকাৰৰ থাকে। এটা হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, ঠিক আছে। টেন্স বুলি ক'লে কিমান প্ৰকাৰ হ'ব? 3 প্ৰকাৰ হ'ব: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, ঠিক আছে। প্ৰেজেণ্ট টেন্স হৈছে বৰ্তমান কাল, মানে বৰ্তমানত এতিয়া কি হৈ আছে। মই খাই আছোঁ, মই আপোনালোকক পঢ়াই আছোঁ, আপুনি শুনি আছে, সেইবিলাক চব প্ৰেজেণ্ট টেন্স। আৰু পাষ্ট টেন্স হৈছে অতীতত অলৰেডি হৈ গ'ল, গাৰ্লফ্ৰেণ্ড পলাই গ'ল, আমুক ক'ৰবাত গুচি গ'ল, সেইবিলাক মানে পাষ্ট টেন্স, ঠিক আছে, যোনটো হৈ গ'ল। আৰু ফিউচাৰ মানে যোনটো হ'ব। আপুনি অসম পুলিচত জইন কৰিব, হয় নাই? তাৰপিছত মাক দেউতাকক মানে ধুনীয়া ধুনীয়া কাপোৰ কিনি দিব, বুজি পাইছে নাই? তো সেইবিলাক চব ফিউচাৰত হৈ আছে আৰু এইবিলাক চব মানে কি হৈছে ফিউচাৰ টেন্স। এইটো হৈছে ফিউচাৰ টেন্স। আকৌ এইবিলাক প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰৰো মানে আপোনাৰ আকৌ 4টা ভাগ থাকে। যেনেকৈ ইনডিফিনিট টেন্স থাকে, কণ্টিনিউৱাছ টেন্স থাকে, পাৰফেক্ট টেন্স থাকে, পাৰফেক্ট কণ্টিনিউৱাছ টেন্স থাকে। আমি জাষ্ট বুজিম, ঠিক আছে। ইয়াত একো মাথাত লোড ল'ব নালাগে। মানে প্ৰেজেণ্টৰো আপোনাৰ 4টা ভাগ থাকে, পাষ্টৰো 4টা ভাগ থাকে আৰু ফিউচাৰৰো 4টা ভাগ থাকে। মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। সেনেকৈ আছে পাষ্ট ইনডিফিনিট, পাষ্ট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এইবিলাক মানে কি হয়, আমি একেবাৰে ইজি চিম্পল লেংগুৱেজত বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে। আমি প্ৰথম বুজিম যে প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে কি। প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে একেবাৰে ইজি। প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে কি হৈছে চিৰসত্য, যোনবিলাক মানে চিৰসত্য ঘটনাবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। ছাপ'জ ধৰি লওক আপুনি পৃথিৱী ঘূৰে, হয় নাই? পৃথিৱীখন কাৰ চাৰিওফালে ঘূৰে? সূৰ্যৰ চাৰিওফালে ঘূৰে। আৰ্থ মুভছ এৰাউণ্ড দ্য ছান। এতিয়া পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে নঘূৰে? এইটো চিৰসত্য ঘটনা, ঘূৰে, হয় নাই? চিৰসত্য ঘটনা, সেইকাৰণে আৰ্থ মুভছ এৰাউণ্ড দ্য ছান, সেইটোক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কয়। যোনটো চিৰসত্য ঘটনা সেইবিলাকক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কয়, ঠিক আছে। আপুনি এটা ছাপ'জ মেন ইজ মৰ্টেল, মানুহ মৰণশীল, মানুহটো মৰে, এইটো চিৰসত্য ঘটনা, সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। স্কাই ইজ ব্লু, মানে আপোনাৰ আকাশখন নীলা, এইটো সত্য ঘটনা, হয় নাই? সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। ৰাম এজন ল'ৰা হয়, ৰাম কি হয়? ল'ৰা হয়। তো ল'ৰা হয়, ৰাম ল'ৰা হয়, সীতা ছোৱালী হয়, সেইবিলাক ইনডিফিনিট টেন্স। আই গ' টু স্কুল এভৰি ডে, মই সদায় স্কুল যাওঁ, এইটো সত্য কথা, হয় নাই? সেইটোক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। যোনটো একেবাৰে সত্য সেইটোক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। আপুনি কিবা এটা সত্য কথা কৈ আছে, সেইটো মানে ইনডিফিনিট টেন্স হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়, ঠিক আছে। বুজি পাই গ'ল? ইয়াত একো প্ৰব্লেম নাই। এতিয়া আৰু নেক্সটটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কণ্টিনিউৱাছ মানে কি হৈছে? কণ্টিনিউৱাছ মানে যোনটো হৈ থকা, মানে কামটো হৈ আছে। কণ্টিনিউৱাছ মানে ইংলিছত কণ্টিনিউৱাছ মানে কি? যোনটো কাম এতিয়াও হৈ আছে সেইটো কণ্টিনিউৱাছ বুলি কয়। প্ৰেজেণ্ট মানে বৰ্তমান, মানে বৰ্তমানত কোনটো কাম হৈ আছে, যোনটো কাম হৈ আছে, এতিয়াও হৈ আছে, ঠিক আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি হয়? যোনটো কাম আগত কেতিয়াবা কৰিছিলে কিন্তু এতিয়াও কামটো হৈ আছে, শেষ হোৱা নাই কিন্তু হৈয়ে আছে, সেইটো কি বুলি কোৱা হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, ঠিক আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি আহিব? বি ভাৰ্ব বুলি কয়, এম, ইজ, আৰ, এইবিলাকক কি বুলি কোৱা হয়? বি ভাৰ্ব বুলি কয়। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে আপুনি চেণ্টেন্স এটা দেখিলে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় নে নহয় সেইটো জানিবৰ কাৰণে আপুনি কি কৰিব লাগিব? এম, ইজ, আৰ লগত যদি ING, এম, ইজ, আৰ আৰু বি ভাৰ্বৰ লগত যদি ING লাগি আছে তেন্তে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব, ঠিক আছে। এক্সাম্পল ল'লে আমি গম পাই যাম। হি ইজ শ্লিপিং, সি এতিয়াও শুই আছে, সি এতিয়াও কি হৈ আছে? শুয়ে আছে, এতিয়াও কামটো কৰি আছে, মানে শুয়ে আছে, ঠিক আছে। সি কেতিয়াবা শুইছিলে, মানে চাব 2টা বজাত শুইছিলে বা অলপ আগত শুইছিলে, কিন্তু এতিয়াও শুই আছে, কামটো এতিয়াও কৰি আছে, তো সেইটো কি হ'ব? কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। এতিয়া চাওক ইয়াত হি ইজ আহিলে নাই? এতিয়া বি ভাৰ্ব ইজ আহিলে আৰু শ্লিপ মানে ভাৰ্ব, এইটোতো আপুনি ভাৰ্বৰ এটা মই লিষ্ট দিছোঁ, ঠিক আছে। সেইটো লিষ্টটো আপোনালোকে চাই ল'ব, নহ'লে প্ৰব্লেম হ'ব। মই এই ডেছক্ৰিপশ্যনত আকৌ লিংকটো দি দিম, আপোনালোকে সেইটো ভাৰ্বৰ লিষ্টটো ডেইলি মুখস্থ কৰক। এতিয়া ইজ আছে, ইজৰ লগত যেতিয়া আপোনাৰ বি ভাৰ্ব ইজ থাকে আৰু ভাৰ্বৰ লগত ING লাষ্টত, শ্লিপৰ লগত ING লাগিলে, দেখিলে নাই? বি ভাৰ্বৰ লগত যদি লাষ্টত আকৌ ভাৰ্বৰ লগত যদি
ING লাগে, সেইটো কণ্টিনিউৱাছ টেন্স বুলি ক'ব। কণ্টিনিউৱাছ টেন্স এইটো চেণ্টেন্সবিলাক কণ্টিনিউৱাছ টেন্স হয় নে নহয় এইটো জানিবৰ কাৰণে চাওক, এইটো ইজ আছে, ইয়াত এম আছে, আৰ আছে, এম ইজ আৰ এইবিলাক যদি থাকে আৰু ভাৰ্বৰ লগত যদি লাষ্টত ING থাকে তো সেইবিলাকক কি বুলি কোৱা হয়? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া চাওক, আই এম ৰাইটিং, মই এতিয়া লিখি আছোঁ, মই লিখি আছোঁ মানে এতিয়াও লিখি আছোঁ, কামটো কৰি আছোঁ, বুজি পালেনে? ইউ আৰ ৰিডিং, তুমি পঢ়ি আছা, তুমি এতিয়াও পঢ়ি আছা, হয় নাই? ইউ আৰ লিছনিং টু মি, তুমি মোৰ কথাবিলাক শুনি আছা, এতিয়াও শুনি আছা, হয় নাই? সেইটো কণ্টিনিউৱাছ টেন্স বুলি কয়। হি ইজ কামিং হিয়াৰ, সি এতিয়া আহি আছে, বুজি পালা নাই? সি ইয়ালৈ আহি আছে, হি ইজ কামিং, চি ইজ কামিং হিয়াৰ, ইয়ালৈ আহি আছে। আই এম গ'য়িং, এম আছে, বুজি পালা? তাৰপিছত আকৌ ING লাগিলে, এইটো মানে কি? কণ্টিনিউৱাছ আছে। আই এম গ'য়িং টু কলকাতা টুমৰো, মই কালি গৈ আছোঁ। আচ্ছা, এইটো বেলেগ এটা চেণ্টেন্স হয়, কিন্তু ইয়াত গৈ আছোঁ, কালি গৈ আছোঁ, বুজি পালা? গৈ আছোঁ মানে, ঠিক আছে? সেইটো বস্তুটো বুজি পালা? তো ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। এতিয়া পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। পাৰফেক্ট টেন্স কোনবিলাক মই কৈ দিছোঁ। পাৰফেক্ট টেন্স মানে কোনোবা এটা কাম আপুনি কৰিছিলে কিন্তু এই জাষ্ট শেষ হৈছে, এই জাষ্ট শেষ হৈছে মানে, বুজি পালে নাই? ছাপ'জ আপুনি ইয়াত এক্সাম্পল এটা লিখি ইয়াত আই হেভ ডন দ্য ছাম, মই অংকটো এই জাষ্ট কৰি শেষ কৰিলোঁ মানে। আপুনি কিবা এটা কাম আগৰ পৰা কৰি আছিলে কিন্তু এই জাষ্ট শেষ কৰিলে, এই জাষ্ট মই খানা খাই শেষ কৰিলোঁ, এই খেলি শেষ কৰিলোঁ, TV চাই শেষ কৰিলোঁ, লিখি শেষ কৰিলোঁ, পঢ়ি এই জাষ্ট শেষ কৰিছোঁ। আমি যোনটো কাম আগৰ পৰা কৰি আছিলোঁ কিন্তু এই জাষ্ট যোনটো কাম শেষ কৰিছোঁ সেইটোক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে প্ৰেজেণ্ট পাৰফেক্ট চেণ্টেন্সটো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় নে নহয় সেইটো জানিব হ'লে আপুনি হেভ বা হেজ চাব লাগিব, ঠিক আছে? হেভ বা হেজ যদি চেণ্টেন্সত আছে আৰু তাৰ চেণ্টেন্সৰ লগত সেই হেভ বা হেজৰ লগত পাষ্ট পাৰ্টিচিপল বহে। কিন্তু এইটো এটা বস্তু মনত ৰাখিব, হেভ বা হেজ যদি থাকে আৰু ভাৰ্বৰ যদি পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড ফৰ্মটো যদি থাকে তেতিয়া সেইটোক পাৰফেক্ট টেন্স বুলি কোৱা হয়, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। হেভ বা হেজ থাকিলে প্ৰেজেণ্ট টেন্স হ'ব আৰু হেভ বা হেজৰ লগত পাষ্ট পাৰ্টিচিপল মানে ভাৰ্বৰ থাৰ্ড ফৰ্মটো বহে, ঠিক আছে? এতিয়া সেই চাওক, মই এইটো লিষ্টটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম, সেইটো মই লিষ্টটো আপোনালোকক অলৰেডি ভিডিঅ'ত দিছোঁ। আপোনালোকে এই ডিছক্ৰিপশ্যনত চাওক, ভিডিঅ'টো ডেইলি মুখস্থ কৰক। ভাৰ্বৰ মানে ছেকেণ্ড ফৰ্ম কি হয়, থাৰ্ড ফৰ্ম কি হয়, সেইটো আপোনালোকে মুখস্থ কৰক। ইয়াত এটা এক্সাম্পল, পাৰফেক্ট টেন্স মানে কি? এই জাষ্ট শেষ হৈছে মানে এইটো চাওক, আই হেভ ডন দ্য ছাম, মানে মই এই অংকটো এই জাষ্ট শেষ কৰিছোঁ, মানে অংকটো কৰি কিনে শেষ কৰিছোঁ। হি হেজ ইটেন দ্য মেংগ', সি আমটো এই জাষ্ট খাই কিনে শেষ কৰিলে, এই জাষ্ট শেষ কৰিলে মানে। ইউ হেভ ৰিড দ্য বুক, তুমি ইউ হেভ ৰিড দ্য বুক, তুমি এই বুক মানে কিতাপটো এতিয়া জাষ্ট পঢ়িছা, মানে এই জাষ্ট পঢ়িছা মানে, ঠিক আছে? হি হেজ লষ্ট হিজ গাৰ্লফ্ৰেণ্ড, সি তাৰ গাৰ্লফ্ৰেণ্ডটো বহু আগৰ পৰা আছিলে কিন্তু এই জাষ্ট সি হেৰুৱালে, মানে ব্ৰেকআপ হৈ গ'ল আৰু, হয় নাই? তাৰ এতিয়া চাকৰি পোৱা নাই, এতিয়া ক'ৰবাত কোনোবা চাকৰি ল'ৰা পালে পলাই গ'ল, মানে এই জাষ্ট পলাই গ'ল, বুজি পালেনে? হি হেজ লষ্ট হিজ গাৰ্লফ্ৰেণ্ড, এই জাষ্ট অলপ আগত আছিলে কিন্তু এতিয়া হেৰাই গ'ল, মানে এতিয়া তাৰ মানে কি হয়, ব্ৰেকআপ হৈ গ'ল, বুজি পাইছেনে? তো ইয়াত কি আমি কেনেকৈ গম পালোঁ এইটো পাৰফেক্ট টেন্স বুলি? ইয়াত আমি দেখিলোঁ হেজ বা হেভ বা হেজ আছে আৰু ইয়াৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো আছে। মানে এইটো চাওক, হেজ থাকিলে যদি এইটো লছ থাকে এইটো লষ্ট হৈ যাব, ঠিক আছে? ৰিড থাকিলে ৰিডেই হ'ব, ইট থাকিলে ইটেন হ'ব, ডু থাকিলে ডন হৈ যাব, ঠিক আছে? আৰু এইবিলাক ডন, এইবিলাক ডু, ডিড, ডন, সেইবিলাক জানিব হ'লে আপুনি সেই লিষ্টটো মই কৈছোঁ ন, ভাৰ্বৰ লিষ্টটো, সেইটো আপোনালোকে জানিব লাগিব। আপুনি জাষ্ট পাৰফেক্ট টেন্স মানে কেনেকৈ চাব লাগে? হেভ আছে, হেভ বা হেজ থাকিব লাগিব আৰু সেই যে ভাৰ্বৰ থাৰ্ড ফৰ্মটো থাকিব লাগিব, মানে পাষ্ট পাৰ্টিচিপল থাকিব লাগিব, ঠিক আছে? এতিয়া এইবিলাক জানিবৰ কাৰণে মই ক'লোঁ সেই লিষ্টটো আপোনালোকে মনত ৰাখিব লাগিব। আৰু এটা আছে লাষ্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আকৌ চাওক, পাৰফেক্ট মানে এতিয়া আমি অলৰেডি ডিছকাছ কৰিলোঁ, পাৰফেক্ট মানে হেভ বা হেজ লাগিব লাগিব, ঠিক আছে? হেভ বা হেজ থাকিলে পাৰফেক্ট টেন্স বুলি কোৱা হ'ব। কণ্টিনিউৱাছ থাকিলে কি হ'ব? কণ্টিনিউৱাছ মানে অলৰেডি মই কৈছোঁৱে, কণ্টিনিউৱাছ মানে কোনবিলাকৰ কণ্টিনিউৱাছ বুলি কোৱা হ'ব? যোনটো কাম হৈ আছে, হয় নাই? হৈ আছে আৰু অলপ আগত আমি চাইছিলোঁ ING লগা যদি থাকে, ING লাষ্টত যদি ING থাকে, ভাৰ্বৰ লগত ING থাকে, সেইটোৱে কণ্টিনিউৱাছ টেন্স বুজায়, ঠিক আছে? পাৰফেক্ট মানে হেভ বা হেজ থাকিব লাগিব আৰু ING থাকিব লাগিব। কিন্তু যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি যেতিয়া ক'বা মানে পঢ়িবা, তেতিয়া হেজৰ লগত আৰু হেভৰ লগত বিন লাগি যায়, ঠিক আছে? হেভ বিন বা হেজ বিন, তাৰপিছত ভাৰ্বৰ লগত ING। ক'ৰবাত যদি তুমি হেভ বিন বা হেজ বিন যদি পোৱা,
ঠিক আছে হেভ বিন বা হেজ বিন যদি পোৱা আৰু ভাৰ্বৰ লগত যদি আই এন জি লগা থাকে তেতিয়া তাক পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে কি হয় মই তোমাক কৈছোঁ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে যোনটো কাম আগৰ পৰা কোনোবা এটা কাম বহুত আগৰ পৰা ষ্টাৰ্ট কৰিছিলা কিন্তু এতিয়াও কামটো হৈ আছে মানে বুজি পালা না এতিয়াও কামটো হৈ আছে সেইটো কামটো মানে এতিয়া কামটো শেষ হোৱা নাই কিন্তু ঠিক আছে কামটো কণ্টিনিউৱাছ হৈ আছে এতিয়াও হৈ আছে মানে তো এতিয়া চাওঁ ইয়াত এক্সাম্পল মই দিছোঁ আই হেভ বিন ৰিডিং মই পঢ়ি আছোঁ ইন দিছ স্কুল ঠিক আছে চিন্স 1996 মই 1996 চনৰ পৰা এই স্কুলত পঢ়িয়ে আছোঁ এতিয়াও পঢ়ি আছোঁ মই বুজি পাইছে নাই এতিয়া বহু আগৰ পৰা মই পঢ়ি আছিলোঁ কিন্তু এতিয়াও পঢ়ি আছোঁ পাৰফেক্ট কণ্টিনিউৱাছ মানে কি হয় আগতে কামটো ষ্টাৰ্ট কৰিছিলে কিন্তু এতিয়াও কণ্টিনিউৱাছ হৈ আছে মানে এতিয়াও বস্তুটো হৈ আছে ঠিক আছে মই স্কুলত ইমান চনৰ পৰা এতিয়াও পঢ়িহে আছোঁ এইটো স্কুলত এতিয়াও পঢ়ি আছোঁ এই চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়নে নহয় সেইটো জানিবৰ কাৰণে কি কৰিব লাগিব আমি চাব লাগিব যে হেভ বা হেজ আছে নাই হেভ বা হেজ আছে হেভ বা হেজৰ লগত বিন লাগি আছে আৰু ভাৰ্বৰ লগত আই এন জি লাগি আছে দেখিছা হেভ বা হেভ ইয়াত হেজ বিন আছে আই এন জি লাগি আছে হেজ বিন আছে আই এন জি লাগি আছে হেভ বিন লাগি আছে আই এন জি লাগি আছে তো হেজ বিন বা হেভ বিন যদি থাকে আৰু ভাৰ্বৰ লগত আই এন জি যদি লগা থাকে তেন্তে সেইটোক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি কোৱা হ'ব ঠিক আছে কণ্টিনিউৱাছ মানে যোনটো কাম হৈ আছে হি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স লাষ্ট মানডে ঠিক আছে সি বেমাৰত ভুগি আছে এতিয়াও বেমাৰ হৈ আছে মানে ঠিক আছে এতিয়াও বেমাৰ হৈ আছে লাষ্ট সোমবাৰৰ পৰা তাৰ এতিয়াও বেমাৰ হৈয়ে আছে ঠিক আছে এতিয়া দে হেভ বিন ডুইং দ্য ৱৰ্ক তেওঁলোকে কাম এতিয়াও কৰিয়ে আছে ফৰ 6 months 6 মাহ ধৰি কামটো কৰিয়ে আছে এতিয়াও কামটো আগত ষ্টাৰ্ট কৰিছিলে 6 মাহ আগতে ষ্টাৰ্ট কৰিছিলে কিন্তু কামটো এতিয়াও তাহাঁতি কৰি আছে বুজি পাইছেনে সেইটোক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি কোৱা হয় ঠিক আছে একেবাৰে ইজি এইবিলাক ইয়াত অকল আমি আজি কি চাম অকল চেণ্টেন্সটো মানে কি হয় প্ৰেজেণ্ট টেন্স হয় নহয় পাৰফেক্ট টেন্স হয়নে নহয় সেইবিলাকহে আমি চাম ঠিক আছে আৰু চেণ্টেন্স কেনেকৈ বনাব লাগে আমি পৰৱৰ্তী ভিডিঅ'বিলাকত আমি গম পাই যাম একেদিনাই মানে আপুনি এনেকৈ নাভাবিব যে আজি মানে আমি বস্তুটো শিকিলোঁ আৰু আজিয়ে আমি ইংলিছত কথা পাতিবলৈ শিকি যাম সেনেকৈ নহয় ইংলিছটো এনেকুৱা বস্তু নহয় আমি ডেইলি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে ঠিক এতিয়া চাওক পাষ্ট টেন্স মানে অতীতত যোনটো কাম অলৰেডি হৈ গ'ল হয় নাই সি পলাই গ'ল সি খাই শেষ কৰিলে সি গুচি গ'ল সেইবিলাক কামক কি বুলি কয় পাষ্ট টেন্স বুলি কোৱা হয় ঠিক আছে ইয়াত এটা মই চাপ'জ এক্সাম্পল দিছোঁ হি লছ দ্য ৰিং সি তাৰ কিবা গাৰ্লফ্ৰেণ্ডে তাক ৰিং এটা দিছিলে ঠিক আছে সেই ৰিংটো হেৰুৱাই দিলে মানে তো বস্তুটো অলৰেডি হৈ গ'ল হেৰুৱাই দিলে হি ৱেণ্ট টু স্কুল সি স্কুল গুচি গ'ল সি স্কুল গৈছিল ঠিক আছে সি স্কুল গৈছিল ৰিংটো হেৰুৱাই দিলে সি কেম হিয়াৰ য়েষ্টাৰডে তাই অলৰেডি যোৱাকালি আহিছিলে ঠিক আছে তো সি স্কুল গৈছিল বা সি ৰিংটো হেৰুৱাই দিছিল বুজি পাইছানে যোনটো কাম অলৰেডি হৈ গ'ল সেইটোক পাষ্ট টেন্স বুলি কোৱা হয় এতিয়া পাষ্ট টেন্স লুজৰ পাষ্ট টেন্স হৈছে লষ্ট গ'ৰ পাষ্ট টেন্স হৈছে ৱেণ্ট কমৰ পাষ্ট টেন্স হৈছে কেম সেইটো আপোনালোকে ভাৰ্বৰ সেই লিষ্টটো মানে আপোনালোকে মুখস্থ কৰিব লাগিব ডেইলি মই আপোনালোকক কৈছোঁ ডেছক্ৰিপশ্যনত দিয়া আছে ঠিক আছে নেক্সট আমি চাম পাষ্ট কণ্টিনিউৱাছ থাকিলে সদায় মনত ৰাখিব আই এন জি লাগিব কণ্টিনিউৱাছ থাকিলে শেষত আই এন জি লাগে পাষ্ট মানে কি হয় পাষ্ট মানে অতীতত কণ্টিনিউৱাছ মানে কি হৈ থকা কাম কিন্তু কেতিয়া পাষ্টত অতীতত হৈ থকা কাম এতিয়া চেণ্টেন্সটো এটা পাষ্ট কণ্টিনিউৱাছ হয়নে নহয় সেইটো জানিবৰ কাৰণে আপুনি জাষ্ট এটা বস্তু চাওক ৱাজ বা ৱেৰ আছে নেকি আৰু ৱাজ বা ৱেৰৰ লগত যদি আই এন জি যদি লগা থাকে তেন্তে সেইটোক পাষ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব ঠিক আছে এক্সাম্পল চালে আমি গম পাই যাম আই ৱাজ শ্লিপিং এতিয়া আমি চালোঁ যে ইয়াত ৱাজ আছে আৰু আই এন জি লগা আছে মানে এইটো কণ্টিনিউৱাছ টেন্স হয় মানে কি হৈছে আই ৱাজ শ্লিপিং পাষ্ট কণ্টিনিউৱাছ মানে পাষ্টত কামটো অতীতত কামটো হৈছিলে কিন্তু হৈ আছিলে ঠিক আছে আই ৱাজ শ্লিপিং মই সেইটো সময়ত শুয়ে আছিলোঁ ইউ ৱেৰ ৰাইটিং তুমি লিখি আছিলা ঠিক আছিলে সেইটো টাইমত সি সেই কামটো কৰি আছিলে মানে লিখি আছিলে ইউ ৱেৰ ৰাইটিং তোমালোকে লিখি আছিলা ঠিক আছে তাৰপিছত ইয়াত আছে হি ৱাজ প্লেয়িং মানে সেইটো টাইমত সি খেলি আছিলে ঠিক আছিলে সেইটো টাইমত সি খেলি আছিলে এতিয়া খেলা নাই খেলি শেষ হৈ গ'ল অতীতত সি খেলি আছিলে যে আই এন জি হৈ গ'ল নাই কণ্টিনিউৱাছ হৈ গ'ল এইটো আই এন জি প্লেয়িং হি ৱাজ প্লেয়িং সি অতীতত খেলি আছিলে ৱেন আই চ' হিম মই যেতিয়া তাক দেখিলোঁ হি ৱাজ ৰিডিং এ বুক মানে মই যেতিয়া তাক চাইছিলোঁ সি এটা বুক পঢ়ি আছিলে
পঢ়ি আছিলে, অতীতত সেইটো কামটো সি কৰি আছিলে। ঠিক আছে, আমি এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব। বুজি পালা কেনেকৈ গম পালোঁ? ৱাজ আৰু ING লাষ্টত ভাৰ্বৰ পিছফালে ING দেখিলোঁ, ৰিড এটা ভাৱ হয় আৰু ING দেখিলোঁ, সেইকাৰণে এইটো এটা পাষ্ট কণ্টিনিউৱাছ টেন্স। ঠিক আছে, একেবাৰে ইজি। পাষ্ট পাৰফেক্ট টেন্স, এতিয়া আমি ক'লোঁ পাষ্ট মানে অতীত, পাৰফেক্ট মানে কি হ'ল এই জাষ্ট যোনটো শেষ হৈছে সেইটোক অতীত বুলি কৈছিলোঁ, হয় নাই? পাষ্ট পাৰফেক্ট টেন্স, এতিয়া পাষ্ট পাৰফেক্ট টেন্স মানে পাৰফেক্ট টেন্স মানে কোনোবা এটা কাম আপুনি বহু আগৰ পৰা কৰি আছিলে কিন্তু এই জাষ্ট শেষ হৈছে, এইটোক পাৰফেক্ট টেন্স বুলি কোৱা হয়। ঠিক আছে, পাষ্ট মানে পাষ্টত বস্তুটো শেষ হ'ল, মানে পাষ্টতে কি হয় কামটো ষ্টাৰ্ট হৈছিলে আৰু পাষ্টতে শেষ হৈ থাকিলে। বুজি পালে ন? অতীতত কোনোবা এটা কাম কৰি আছিলে কিন্তু অতীততে শেষ হৈ গ'ল, সেইটোক পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। এতিয়া চেণ্টেন্স এটা পাষ্ট পাৰফেক্ট টেন্স হয় নহয় সেইটো জানিবৰ কাৰণে আপুনি জাষ্ট এটাই বস্তু চাওক, হেড। ঠিক আছে, আৰু হেডৰ লগত যদি পাষ্ট পাৰ্টিচিপল বা পাষ্ট পাৰ্টিচিপল মানে ভাৰ্বত V3 মানে 3 নম্বৰ ফৰ্মটো, ভাৰ্বত 3 নম্বৰ ফৰ্ম সদায় হেভ বা হেজ বা হেডৰ লগত লাগে। ঠিক আছে, হেড যদি থাকে সদায় মনত ৰাখিব এইটো পাষ্ট টেন্স হয়, পাষ্ট। আৰু ইয়াৰ হেডৰ লগত যদি V3 ফৰ্ম ভাৰ্বৰ মানে থাৰ্ড ফৰ্মটো বা পাষ্ট পাৰ্টিচিপল ফৰ্মটো যদি লিখা থাকে সেইটো পাৰফেক্ট পাষ্ট পাৰফেক্ট হয়। এটা এক্সাম্পল চালে আমি গম পাই যাম, হি হ্যাড লেফট বিফোৰ ইউ কেম, যেতিয়া তুমি বা তোমালোকে যেতিয়া অহাৰ আগতে তাহাঁতি সি গুচি গ'ল। বুজি পালে? সি গুচি গ'ল, হি হ্যাড লেফট, সি গুচিয়ে গ'ল, আগতে গুচি গ'ল সি, বিফোৰ ইউ কেম, তুমি যেতিয়া আহি পোৱাৰ আগতে, তুমি ইয়াত আহি পোৱাৰ আগতে তাহাঁতি আগতে গুচি গ'ল, কামটো অতীততে শেষেই হৈ গ'ল। বুজি পালা নাই? কামটো অতীততে শেষ হৈ গ'ল। মই ক'লোঁ নাই এইটো পাৰফেক্ট টেন্স মানে কিবা পাষ্ট মানে অতীতত হ'ব লাগিব কামটো, আৰু পাৰফেক্ট মানে শেষ হ'ব লাগিব। ঠিক আছে, পাৰফেক্ট মানে শেষ হ'ব লাগিব। তো পাষ্টত ষ্টাৰ্ট হৈছে মানে সি যেতিয়া আহিছিল, ঠিক আছে, তোমালোকে যেতিয়া আহিছিল তাৰ আগতে তাহাঁতি গুচি গৈছিল, তাৰ আগতে বস্তুটো গুচি গৈছিল। ঠিক আছে, বেলেগ এটা এক্সাম্পল চাইছোঁ, দ্য ৰেইন হ্যাড ষ্টপ, বৰষুণটো মানে ৰখি গৈছিল। কেতিয়া ৰখি গৈছিল? when we came out, যেতিয়া আমি বাহিৰলৈ ওলাই গৈছিলোঁ, যেতিয়া আমি বাহিৰলৈ ওলাই গৈছিলোঁ, আমি আগত কেতিয়াবা ওলাই গৈছিলোঁ আগত, ঠিক আছে, অতীতত ওলাই গৈছিলোঁ, কিন্তু আমি ওলাই যোৱাৰ আগতে বৰষুণটো ৰখি গৈছিল। তো বৰষুণটো কি হৈছে? অতীততে আগতে ৰখি গ'ল মানে। ঠিক আছে, চব বস্তু অতীতত হৈ আছে। দ্য ডক্টৰ কেম আফটাৰ দ্য পেচেণ্ট হ্যাড ডাইড, ডক্টৰ অহাৰ আগতে পেচেণ্টটো মৰি থাকিলে, মানে পেচেণ্টটো অতীততে মৰি থাকিলে, আগতে মৰি থাকিলে। ঠিক আছে, পেচেণ্টটো ডক্টৰ যেতিয়া আহি পাইছিল তাৰ আগতে সি মৰি গ'ল। ঠিক আছে, চব বস্তু অতীতত হৈছে। ঠিক আছে, আৰু অতীততে বস্তুটো শেষ হৈছে। ঠিক আছে, সেইটোক পাষ্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। এটাই বস্তু আছে, হেড হ'ব লাগিব, আৰু এইটো V3 ফৰ্ম মানে এইটো যেনেকৈ লেফ্ট, এইটো লিভৰ মানে লিভৰ এইটো থাৰ্ড ফৰ্ম হয়। এইটো আমি লিষ্টটো দিছোঁ, আপোনালোকে চাব লাগিব। ষ্টপ থাকিলে ষ্টপড হয়, ED লগাই দিলেই হৈ গ'ল। ঠিক আছে, আৰু ইয়াৰ ডাইৰ V3 ফৰ্মটো হৈছে ডাইড। ঠিক আছে, আমি লিষ্ট এটা দিছোঁ, এইটো ডেইলি মুখস্থ কৰক, আপোনালোকে এইটো বস্তু ইজিলি গম পাব। কিন্তু সেই লিষ্টটো আপোনালোকৰ মনত নাথাকিলে আকৌ এইবিলাক বুজি নাপাব আকৌ। পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, এতিয়া পাৰফেক্ট পাষ্ট অতীতত হ'ব লাগিব, পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে চলি থাকিব লাগিব। কণ্টিনিউৱাছ মানে চলি থাকিব লাগিব, মানে কোনোবা এটা কাম অতীতত চলি আছিল। ঠিক আছে, পাষ্ট কণ্টিনিউৱাছ মানে কোনোবা এটা কাম অতীতত চলি আছিল, সেইটোক মানে কি হ'ব? পাৰফেক্ট কণ্টিনিউৱাছ বুলি কোৱা হ'ব, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চেণ্টেন্স এটা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয়নে নহয় সেইটো জানিবৰ কাৰণে আপুনি এটা বস্তু চাব লাগিব, পাষ্ট মানে হেড হ'ব লাগিব। হেডৰ লগত যেতিয়া বিন আৰু ING যেতিয়া লাগি থাকে ভাৰ্বৰ লগত, হেডৰ লগত বিন আৰু ভাৰ্বৰ লগত যদি ING থাকে ক'ৰবাত যদি দেখা, সেইটো হয় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি ক'লে INGটো থাকিবই। ঠিক আছে, এতিয়া চোৱা এক্সাম্পল আমি চালে বুজি পাই যাম। I had been writing before he came, মই ক'লোৱে মানে পাষ্ট মানে অতীতত আৰু কণ্টিনিউৱাছ মানে হৈ থাকিব লাগিব, অতীততে বস্তুটো হৈ থাকিব লাগিব। I had been writing, মই লিখি আছিলোঁ, মই কিবা এটা লিখি আছিলোঁ, বিফোৰ হি কেম, তাহাঁতি অহাৰ বা বিফোৰ হি কেম, সি অহাৰ আগতে মই লিখি আছিলোঁ। বুজি পালে? সি যেতিয়া আহিছিল তাৰ আগতে মই বস্তুটো লিখি আছিলোঁ। বুজি পাইছে নাই? মই লিখি আছিলোঁ, তো সেই বস্তুটো কি হৈছে? লিখি আছিলোঁ মানে আগত মই লিখি আছিলোঁ মানে কি হৈছে? সেইটো
পাষ্টত হৈ আছে, অতীতত মই বস্তুটো লিখি আছিলোঁ, সেইকাৰণে কি হৈছে অতীতত কামটো হৈ আছে, সেইকাৰণে হ্যাড বিন ৰাইটিং। হি হ্যাড বিন ৰিডিং when I return, মই যেতিয়া ঘূৰি আহিছিলোঁ, মই যেতিয়া উভতি আহিছিলোঁ, তাৰ আগতে সি কি হৈছিলে, তাৰ আগতে সি পঢ়ি আছিলে। ঠিক আছে, অতীতত সেই বস্তুটো অতীততে হৈ আছে গোটেইখিনি বস্তু, বুজি পালে নাই? তো যেতিয়া আমি অতীতত যোনটো বস্তু হৈ থাকে সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, চলি থাকে যেতিয়া কণ্টিনিউৱাছ টেন্স হ'ব। ঠিক আছে, বুজি পালা বস্তুটো? ভিডিঅ'টো কিবা যদি বুজি পোৱা নাই কমেণ্ট দি জনাব, আৰু ভিডিঅ'টো 1-2 বাৰ চাবা মানে। ঠিক আছে, আৰু আজি নহয়, এনেকুৱা নহয় যে আজি ভিডিঅ'টো চালা আৰু আজিয়ে বুজি পাই যাবা, সেনেকুৱা নহয়। ঠিক আছে, আমি আৰু 1-2টা বস্তু মানে নিজে ট্ৰাই কৰিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে বস্তুটো হ'ব। লাষ্ট টেন্সটো হৈছে ফিউচাৰ টেন্স। ফিউচাৰ মানে ভৱিষ্যত, যোনটো কাম এতিয়ালৈকে হোৱা নাই কিন্তু হ'ব। ঠিক আছে, ভৱিষ্যত এটা চেণ্টেন্স ফিউচাৰ টেন্স হয় নহয় সেইটো জানিবৰ কাৰণে জাষ্ট এটাই বস্তু চাওক, ইয়াত চেল বা উইল যদি লগা থাকে, চেণ্টেন্সত চেল বা উইল যদি থাকে, তেতিয়া সেইটো ফিউচাৰ টেন্স বুলি কোৱা হ'ব। ঠিক আছে, চেল কেতিয়া আহে, যেতিয়া ফাৰ্ষ্ট পাৰ্চন হয় তেতিয়া চেল আহিব, বাট ছেকেণ্ড বা থাৰ্ড পাৰ্চন থাকিলে উইল আহিব। আৰু ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন মানে কি অলৰেডি আমি ভিডিঅ' দিছোঁ, সেইটো আপোনালোকে পাই যাব, ভিডিঅ'ত চাই দিব এবাৰ। ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন একেবাৰে ইজি তৰিকাত দিছোঁ, সেইটো বুজি পাই যাব। ঠিক আছে, ফাৰ্ষ্ট পাৰ্চন হ'লে চেল বহিব, আৰু ছেকেণ্ড বা থাৰ্ড পাৰ্চন হ'লে উইল বহিব। আৰু যোনটো কাম ফিউচাৰ মানে যোনটো কাম এতিয়ালৈকে হোৱা নাই হ'ব, যেনেকৈ চাপ'জ আই চেল গ' হোম। আই মানে ফাৰ্ষ্ট পাৰ্চন হয় নাই, ফাৰ্ষ্ট পাৰ্চনৰ লগত চেল বহিছে, দেখিছে নাই? ইউ মানে ছেকেণ্ড পাৰ্চন হয়, ছেকেণ্ড পাৰ্চন হ'লে কি হ'ব, সেইটো উইল বহিব। হি মানে থাৰ্ড পাৰ্চন হয়, থাৰ্ড পাৰ্চনৰ লগত কি বহিব, উইল বহিব, এনেকুৱা টাইপৰ মানে। ঠিক আছে, সেইটো ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন যদি বুজি পোৱা না আপোনালোকে, এই ৰিচেণ্ট ভিডিঅ' এটা দিছোঁ সেইটো চাই ল'ব। আৰু কি হৈছে ফিউচাৰ টেন্স মানে ইয়াত আমি দেখিলোঁ উইল বা চেল লাগি আছে, এইটো ফিউচাৰ টেন্স হয়, আৰু এইটো কামটো এতিয়ালৈকে হোৱা নাই, হ'বহে। মানে আই চেল গ' হোম, মই ঘৰ যাম, মই এতিয়ালৈকে যোৱা নাই কিন্তু মই যামহে। ঠিক আছে, ইউ উইল ডু ইট, তুমি এইটো বস্তুটো কৰিবা, তুমি এতিয়ালৈকে কৰা নাই কিন্তু তুমি কৰিবা, মানে ফিউচাৰত কেতিয়াবা কৰিবা। ঠিক আছে, হি উইল কাম হিয়েৰ, সি ইয়াত আহিব, হি উইল কাম হিয়েৰ, সি ইয়ালৈ আহিব, কিন্তু এতিয়ালৈকে অহা নাই নহয়, আহিবহে, ফিউচাৰত হৈ আছে। চি উইল ট্ৰেভেল টু জাপান নেক্সট মান্থ, নেক্সট মান্থ মানে অহা মাহত সি জাপান যাব। ঠিক আছে, যাব, এতিয়ালৈকে যোৱা নাই। ঠিক আছে, তো একেবাৰে যে ফিউচাৰ টেন্স চাবলৈ হ'লে চেল বা উইল যদি থাকে তাই আমি গম পাই যাম এইটো ফিউচাৰ টেন্স হয়। ঠিক আছে, নেক্সট আমি চাওঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ মানে যোনটো কাম এতিয়ালৈকে হোৱা নাই, হ'ব, হয় নাই, সেইটো ফিউচাৰ টেন্স বুলি কোৱা হ'ব। তাৰপিছত কণ্টিনিউৱাছ মানে মই ক'লোঁ, কণ্টিনিউৱাছ মানে ING লাগি থাকিব ভাৰ্বৰ লগত। কণ্টিনিউৱাছ মানে যোনটো কাম হৈ থকা কামটোক কি বুলি কোৱা হ'ব, কণ্টিনিউৱাছ টেন্স বুলি কোৱা হ'ব। ঠিক আছে, ফিউচাৰ কণ্টিনিউৱাছ বুলি ক'লে, ফিউচাৰ বুলি ক'লে চেল বা উইল লাগিব, হয় নাই, আৰু কণ্টিনিউৱাছ মানে ING লাগিব, একেবাৰে ইজি, এইটোতো আমি গম পাওঁৱেই। আৰু যেতিয়া ফিউচাৰ কণ্টিনিউৱাছ টেন্স হ'ব, চেল বা উইলৰ লগত বি এটা লাগি যাব, চেল বি উইল বি এনেকুৱা হ'ব, চেল বি উইল বি, তাৰপিছত ভাৰ্বৰ লগত ING লাগি থাকিব। এটা আমি এক্সাম্পল চালেই গম পাই যাম, আই চেল বি ইটিং। ঠিক আছে, আই চেল বি ইটিং, দেখিছে নাই, চেল বি যেতিয়া থাকে তেতিয়া গম পাই যাব এইটো চেল মানে ফিউচাৰ টেন্স, বি আৰু ING লাগি আছে মানে ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ঠিক আছে, এতিয়া যোনটো কাম ফিউচাৰত হৈ থাকিব, ফিউচাৰ মানে অতি ভৱিষ্যত, আৰু কণ্টিনিউৱাছ মানে হৈ থাকিব, ফিউচাৰত বস্তুটো হৈ থাকিব। আই চেল বি ইটিং, মই খাই থাকিম, মই খোৱা নাই এতিয়ালৈকে, মই খাই থাকিম, মানে সেই পিছত মই খাই থাকিম, ভৱিষ্যতে মই খাই থাকিম। ঠিক আছে, সেইটো কামটোক ভৱিষ্যতে মই কামটো কৰি থাকিম, মানে আই চেল বি ইটিং। ঠিক আছে, ইউ উইল বি ৰাইটিং দেন, ইউ উইল বি ৰাইটিং দেন মানে তোমালোকে তেতিয়া লিখি থাকিবা, উইল বি ৰাইটিং মানে লিখি থাকিবা, তোমালোকে লিখি থাকিবা তেতিয়া। ঠিক আছে, সেইটো বস্তু মানে তেতিয়া লিখি থাকিবা। ঠিক আছে, দে উইল বি ৰিটাৰ্ণিং হোম ইন দ্য ইভিনিং, মানে দে উইল বি ৰিটাৰ্ণিং হোম ইন দ্য ইভিনিং, মানে যেতিয়া গধূলি হ'ব, গধূলি তাহাঁতি ঘূৰি আহিব মানে। ঠিক আছে, ঘূৰি আহিব মানে। তো এইবিলাক বস্তু আপোনালোকে ফিউচাৰ কণ্টিনিউৱাছ মানে চেল বি বা যোনটো কাম ফিউচাৰত হৈ থাকিব সেইটো কামটো কি বুলি কোৱা হ'ব, ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ঠিক আছে, ফিউচাৰ পাৰফেক্ট টেন্স। এতিয়া ফিউচাৰ মানে ভৱিষ্যত, পাৰফেক্ট মানে মই ক'লোঁ পাৰফেক্ট মানে কি, হেভ বা হেজ লাগিলে এইটো পাৰফেক্ট টেন্স আছিলে, হয় নাই। তাৰপিছত কি হয় আপোনাৰ পাৰফেক্ট টেন্স মানে যোনটো কাম শেষ হ'ব, কোনোবা এটা কাম ছাপ'জ কৰি আছিলা আৰু এই জাষ্ট শেষ হৈছে, এইটোক পাৰফেক্ট টেন্স বুলি কোৱা হয়। ঠিক আছে, ফিউচাৰ পাৰফেক্ট টেন্স মানে যদি চেল হেভ বা উইল হেভ, আৰু ফাৰ্ষ্ট পাৰ্টিচিপল মানে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম,
এতিয়া এই ভাৰ্বৰ ছেকেণ্ড ফৰ্ম 3 নম্বৰ ফৰ্ম সেইটো মই ক'লোৱে অলৰেডি এইটো লিষ্টটো দিয়া আছে এইটো লিষ্টটো মুখস্থ কৰিব লাগিব ফাৰ্ষ্ট ছেকেণ্ড ফৰ্মটো কি হ'ব ডু থাকিলে কি হ'ব ডু থাকিলে ডুৰ ছেকেণ্ড ফৰ্মটো কি হ'ব ডিড হ'ব আৰু তাৰ থাৰ্ড ফৰ্মটো কি হ'ব ডন হ'ব যেনেকৈ গ' হ'লে কি হ'ব ৱেণ্ট হ'ব তাৰপিছত থাৰ্ড ফৰ্মটো কি হ'ব গন হ'ব এইবিলাক মুখস্থ কৰিব লাগিব মুখস্থ কৰিলেহে আহিব বুজি পাইছা না সেই সেনেকৈ ফিউচাৰ পাৰফেক্ট টেন্স মানে ইয়াত এক্সাম্পল চালে গম পাই যাম পাৰফেক্ট মানে হেভ বা হেজ লাগিব তাৰপিছত ফিউচাৰ মানে চেল বা উইল থাকিব লাগিব তাৰপিছত সেই ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো থাকিব লাগিব ঠিক আছে ছাপ'জ এক্সাম্পল চোৱা আই চেল হেভ ফিনিছ দিছ বাই 4 PM আই মানে পাৰফেক্ট মানে কি হেক কৰি দিম মানে ঠিক আছে এইটো হেক হৈ যাব বস্তুটো মানে ঠিক আছে আই চেল হেভ ফিনিছ মই কামটো হেক কৰিম ফিউচাৰত এতিয়া কৰিম মানে কি হ'ব মানে কৰিম মানে কৰা নাই এতিয়ালৈকে এইটো ফিউচাৰত হ'ব ঠিক আছে কৰিম সি ভৱিষ্যতে কৰিব কিন্তু হেক কৰি দিব মানে কামটো হেক কৰি দিব মানে পাৰফেক্ট টেন্স ঠিক আছে বাই 4 PM মানে সি 4 বজাৰ আগে সি কামটো হেক কৰি দিব কিন্তু বুজি পাইছা আই চেল হেভ ফিনিছ দিছ বাই 4 PM মই 4 বজাৰ আগে কামটো হেক কৰি দিম মানে এতিয়ালৈকে শেষ হোৱা নাই কিন্তু সি কৰি দিব মানে ভৱিষ্যতে কৰি দিব 4 বজাৰ এইটো কামটো ভৱিষ্যতে হৈ আছে মানে এতিয়ালৈকে হোৱা নাই হ'ব মানে ফিউচাৰ টেন্স আৰু কামটো শেষ হ'ব কামটো হৈ নাথাকিব কিন্তু শেষ হ'ব মানে এইটো পাৰফেক্ট টেন্স ঠিক আছে সেইকাৰণে চেল হেভ ফিনিছড ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিছে ইডি লাগিব ফিনিছ থাকিলে তাৰ থাৰ্ড ফৰ্মটো হয় ইডি লগাই দিলে থাৰ্ড ফৰ্ম বনি যায় ঠিক আছে হি উইল হেভ ডান দ্য ৱৰ্ক বিফ'ৰ উই ৰিটাৰ্ণ হোম যেতিয়া আমি ঘূৰি আহিম ঠিক আছে বিফ'ৰ উই ৰিটাৰ্ণ যেতিয়া আমি ঘৰ উভতি আহিম তাৰ আগতে সি কামটো শেষ কৰি দিব হি উইল হেভ ডান দ্য ৱৰ্ক মানে সি কামটো শেষ কৰি দিব এতিয়ালৈকে কৰা নাই কিন্তু শেষ কৰি দিব ঠিক আছে বিফ'ৰ আগতে উই ৰিটাৰ্ণ হোম আমি ঘৰ উভতি অহাৰ আগতে সি কামটো শেষ কৰি দিব বুজি পাইছে নাই এইটো ফিউচাৰ পাৰফেক্ট টেন্স তাৰপিছত দে উইল হেভ গন বিফ'ৰ উই এৰাইভ দেয়াৰ মানে ইয়াত কি কৈছে দে উইল হেভ গন তাহাঁতি যাব ঠিক আছে তাহাঁতি গুচি যাব এতিয়া যোৱা নাই যাব ঠিক আছে ফিউচাৰত হৈ আছে এইটো যাব আৰু কামটো শেষ হৈছে সেইকাৰণে পাৰফেক্ট টেন্স হ'ব ফিউচাৰ পাৰফেক্ট টেন্স দে উইল হেভ গন তাহাঁতি যাব বিফ'ৰ উই এৰাইভ দেয়াৰ আমি সেই ঠাইত গৈ পোৱাৰ আগতে তাহাঁতি কিন্তু গুচি যাব ঠিক আছে সেইটো বস্তুটো হৈছে পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স আৰু লাষ্টটো হৈছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া পাৰফেক্ট মানে অলৰেডি ক'লোঁ হেভ বা হেজ থাকিলে পাৰফেক্ট বুলি হ'ব পাৰফেক্ট কোৱা হ'ব কণ্টিনিউৱাছ মানে যদি ING লাগি থাকে বস্তুটো চলি থাকিব লাগিব আপুনি এক্সাম্পল এটা ল'লে আমি গম পাই যাম ঠিক আছে যদি ফিউচাৰ পাৰফেক্ট টেন্স চেণ্টেন্স এটা ফিউচাৰ পাৰফেক্ট টেন্সত আছে নাই সেইটো জানিব হ'লে জাষ্ট চাবা ফিউচাৰ মানে চেল লাগিব চেল বা উইল লাগিব পাৰফেক্ট মানে হেভ বা হেজ লাগিব ঠিক আছে আৰু যদি কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হ'লে চেল হেভৰ লগত বিন লাগিব আৰু লাষ্টত ING কণ্টিনিউৱাছ মানে ING চেল হেভ বিন ভাৰ্বৰ লগত ING লাগিব বা উইল হেভ বিন ভাৰ্বৰ লগত ING এক্সাম্পল চালে আমি গম পাই যাম ছাপ'জ কি হ'ব বস্তুটো কণ্টিনিউৱাছ মানে হৈ থাকিব ভৱিষ্যতে বস্তুটো হৈ থাকিব আই চেল হেভ বিন ৰিডিং মানে ভৱিষ্যতে সি পঢ়ি থাকিব মানে সি পঢ়ি থাকিব দ্য বুক কিতাপটো সি পঢ়ি থাকিব এতিয়ালৈকে পঢ়া নাই কিন্তু সি পঢ়ি থাকিব মানে বিফ'ৰ হি ৰিটাৰ্ণ সি উভতি অহাৰ আগে সি পঢ়ি থাকিব মানে ঠিক আছে সি কিতাপটো পঢ়ি থাকিব বুজি পালে নহয় ছাপ'জ বেলেগ এটা এক্সাম্পল লৈছোঁ বাই 6 PM মানে 6টা বজালৈকে I will have been working on this project for 8 hours মই 6টা মানে বজালৈকে মই এই কামটো কিমান ঘণ্টা কৰি থকা হ'ব 8 ঘণ্টালৈকে কৰি থকা হ'ব মানে 6 বজা নাই কিন্তু যেতিয়া 6 বাজি যাব মই মানে কাম কৰাটো কিমান ঘণ্টা হৈ যাব 8 ঘণ্টা বস্তু কাম কৰা হৈ যাব মোৰ এতিয়ালৈকে 8 ঘণ্টা হোৱা নাই বুজি পালে না 8 ঘণ্টা হৈ যাব মানে মই কিবা এটা কাম কৰি আছিলোঁ কিন্তু 6 বজালৈকে যদি বস্তুটো মই কৰিম তেন্তে সেই কামটো মই 8 ঘণ্টা কৰা হ'ব মানে বুজি পালে না তো ইয়াত উইল হেভ বিন লাগি আছে উইল মানে ফিউচাৰ টেন্স হেভ মানে পাৰফেক্ট টেন্স আৰু বিন ING লাগিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স
ঠিক আছে 6 বজাৰ লগে লগে মই এই কামটো 8 ঘণ্টা কৰা হ'ব মানে ঠিক আছে তো ইয়াত আপোনালোকৰ কিবা যদি ডাউট থাকে 1-2 বাৰ ভিডিঅ'টো চাব আৰু মই কিছুমান এক্সাম্পল দিম আপোনালোকে সেইটো কি টেন্স হয় আপোনালোকে কৈ দিব ঠিক আছে আৰু কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্ট দি জনাব আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিছোঁ সেই হোৱাটছআপত আমি PDF CDF শ্বেয়াৰ কৰোঁ তাত PDFবিলাক মানে চাপ'জ আমি যিখিনি বস্তু আজি পঢ়িলোঁ তাৰ PDF দিওঁ কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰোঁ কাৰেণ্ট এফেয়াৰবিলাক ডিছকাছ কৰোঁ তাত চ' আপোনালোকে হোৱাটছআপ গ্ৰুপটো ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত আমি লিংকটো দিছোঁ তাত আপোনালোকে গৈ জইন হ'ব পাৰে ঠিক আছে থেংক ইউ ছ' মাছ